হেল্ল' গাইজ, তো আকৌ আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। তো আমি এতিয়া কাম কৰিব যাই আছোঁ আৰু মোৰ লগৰ সঞ্জয় মই ডিউটিত যাই আছোঁ এতিয়া বৰ্তমান। সি ড্ৰাইভাৰ মানুহ আৰু গাড়ী চলাব যাই আছে সি তো ড্ৰাইভাৰ হ'লেও মানে শকত হ'ব পৰা নাই আৰু সি গজব বেজতি হে হৈ আছে আস্তে আস্তে তো আৰু আকৌ দুজন যাই আছে লগৰ এজন আৰু ভাইটি। তো ভাঙা চাইকেল লৈ কিনে যাই আছোঁ আৰু কামত। পানী বহুত পৰিলে মাটি ৰাস্তা আৰু তো পুৰা ৰাস্তাবিলাক পানী পানী হৈ গৈছে। তো এতিয়া আমি বোলে চিধা যাব লাগিব। ফিল্ড আছে, এইটো বল ফিল্ড ডাঙৰ ভেকত বস্তি ফিল্ডটো। তো সেইফালে যাব লাগিব আমি। এইটো আপোনালোকক দেখাইছোঁ, এইটো ভেকত বস্তিৰ বল ফিল্ড হয়। বল খেল হয় বাৰু বছৰত। তো এইবাৰ লকডাউন সুবিধাৰ কাৰণে হোৱা নাই আৰু তো বহুত ডাঙৰ ইয়াত মানে বল খেল হয় এইটো ভেকত বস্তিৰ ফিল্ডত। হেল্ল' গাইজ, তো ফাইনেলি আমি আহি পাই গ'লোঁ। তো ঘৰ বনোৱাটো ইটোৱে ৰিপেয়াৰিং কৰিব মানে, তো ইটোকে মানে বনাব লাগিব আমি। তাত টিংটো খুলিব লাগিব, খুলি কেনে বনাব লাগিব। আপোনালোকক দেখাইছোঁ বাৰু, সেইটোকে আমি এতিয়া কৰিম। তো চিৰি ল'বলৈ যাই আছে ভাইটিয়ে, সেইটোকে কৰিব লাগিব আমি। আপোনালোকক কমপ্লিট হ'লে দেখাম বাৰু, কেইদিন লাগে কেইদিন নালাগে কৰিব লাগিব আৰু ইয়াকে। ফাইনেলি এতিয়া ঘৰটো ভাঙাই কিনে হৈ গ'ল। তো আমি এতিয়া বাঁহ কাটিব যাই আছোঁ। তো নদী কিনাৰত যাম বাৰু বাঁহ কাটিব। তো মালিকবিলাক যাই আছে, সেইটো মালিককেইটা যাই আছে। তো আমাক চাহ ঠাহ দিবলৈ আহিছিলে, তো চাহ ঠাহ খালোঁ। এতিয়া আৰু বাঁহ কাটিব যাই আছোঁ আমি। তো নদী কিনাৰত ফাইনেলি আমি এতিয়া বাঁহ বাগানত আহি পাই গ'লোঁ। তো এতিয়া আমি বাঁহ কাটিম আৰু তো এতিয়া মানে আহি পাই গ'লোঁ আৰু বাগানত। এতিয়া মানে চব জংঘলে জংঘল আৰু নদী কিনাৰতো বহুত জংঘল থাকে। ইয়াতে এতিয়া আমি বাঁহ কাটিব লাগিব। আৰু এই আগত মানুহ বাঁহ কাটি আছে, মানুহ আমাতকৈ আগত কাটি আছে। আৰু এইটো নদীটো বহুত পানী বাঢ়িছে। কাম কৰাতে এতিয়া বাঁহ কাটিলোঁ। এতিয়া পিছত বাঁহ কাটি কিনে আৰু এতিয়া মানে বহুত গৰম হৈছে আৰু বহুত ৰ'দ দিছে। এতিয়া তাৰ কাৰণে মানে অলপ আমটো খাম বুলি ভাবিছোঁ। তো আমটো কাটি লৈ আনিলোঁ, এতিয়া আম খাম। আমটো কিন্তু বহুত মিঠা, পুৰা নাইচ খাবলৈ বহুত ধুনীয়া লাগে এই মোজাং মোজাং দংलै सिखिला ফুৰা। अरे कौन भौंक रहा है ये बदतमीज। হেল্ল' গাইজ, ফাইনেলি ঘৰটো আঠা হৈ গ'ল। তো মানে পুৰা গৰম, পুৰা চলা ভিজি গৈছে গৰমত, পুৰা গৰম। এতিয়া ভাইটি সেইটো ঘৰ বনাব মানে হাজিৰা আহিছে, হ'লেও বনাব নাজানে, হ'লেও মানে মই শিকাইছোঁ আৰু এইটো। তো আৰু একজন ইফালে আছে আলচিয়া। इस सज्जन को क्या तकलीफ है भाई? চলো গাইস চলো আধা মানে হৈ গ'ল আৰু এনেকৈ ডিজাইনৰ বনাব দিছে মানে। এতিয়া মানে আমি ঘৰত যাম আৰু তো কালি আৰু একদিন আহিব লাগিব ইয়াত। কালি কমপ্লিট হৈ যাব আৰু বেলেগ কামো আছে যেনিবা কালি। তো এতিয়ালৈকে ভিডিঅ'টো বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তেতিয়া মানে মোৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পাব। তাকে আশা ৰাখিছোঁ, আৰু আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইবটো কৰি দিব আৰু।